হেল্ল' গাইজ, পিঠিত এটা বেগ লৈ এতিয়া যাব ওলাইছোঁ ডিব্ৰুগড়। আৰু এতিয়া বাজিছে 2টা, মানে মই মেডিকেল যাব ওলাইছোঁ। মাক লৈ গ'ল আজি ৰাতিপুৱা মেডিকেললৈ লৈ গ'ল পাপাই। মানে এদিন এটা ভিডিঅ' দিছিলোঁ মাৰ ভিডিঅ', মায়ে যে হাঁফানি বেমাৰ আছিলে বুলি কৈছিলোঁ, সেই বেমাৰটোৰ কাৰণে আজি ডিব্ৰুগড়লৈ লিখি দিয়া হ'ল। আৰু ডিব্ৰুগড়লৈ এতিয়া গৈ আছোঁ। আৰু ব্লক মেডিকেলতে কি হৈছে ফোন মাৰি আছোঁ, বাৰু ভালেই পাই আছে বুলি কৈছে। ব্লক আমি ডাইৰেক্ট চাই আহোঁগৈ। আৰু গাইজ ফাইনেলি বাইকখনো উলিয়াই ল'লোঁ, মাৰ ওচৰলৈ যাওঁ, মানে মা চাই আহোঁগৈ। মানে ভাল লাগি থকা নাই ঘৰত, সেইকাৰণে ধুনীয়াকৈ মাক গৈ চাই আহোঁগৈ। আৰু গাইজ ধুনীয়াকৈ আহি গ'লোঁ মই তেলটো ধুনীয়াকৈ তেলটো ভৰাই লওঁ। ব্লক দেখা মাৰ ওচৰলৈ গৈ আছিলোঁ মেডিকেললৈ। আৰু গাঁৱৰ ভিতৰে আহিছিলোঁ। গাঁওখন ইমান ধুনীয়া লাগিলে নহয়, মাছ ধৰিবৰ কাৰণে ধুনীয়া হ'ব। মানে চাই লওক একবাৰ গাঁওখন, চাওকচোন কি ধুনীয়া গাঁওখন, সেউজীয়া সেউজীয়া। আৰু ইয়াত বোলে তামাম মাছ ওলাই বুলি কৈছে। মাছ টিপিক টিপিক কৰি আছে, এইবিলাক টিপিক টিপিক কৰি থাকে মানে, গম পাইছে নহয়। আৰু গাইজ আহোঁতে ৰাতি হৈ গ'ল। আৰু মাক থৈছে ইমাৰ্জেঞ্চি ৰুমত। আৰু বলক এতিয়া যাওঁ, মানে আৰু মা আছে ইমাৰ্জেঞ্চিৰ 2 নম্বৰ ফ্ল'ৰত আছে। আৰু বলক এতিয়া মা ওচৰলৈ গৈ থাকোঁ, এতিয়া ওপৰলৈ গৈ থাকিব লাগিব খোজকাঢ়ি। আৰু এইফালে মা ধুনীয়াকৈ বহি আছে, আৰু এইফালে চেলাইন দি আছে। আৰু ফাইনেলি মা যেনেকৈ আছিলে ৰাতিপুৱা অহাতকৈ অলপ ভাল হ'লগৈ। আৰু এতিয়া বাহিৰলৈ ৰাতি হৈ গ'ল, এতিয়া যাওঁগৈ আৰু মাক চাবলৈ আহিলোঁ। আৰু গাইজ মাক চালোঁ, আৰু মাৰ ভালে হৈ গ'ল। মই ভাবিছিলোঁ বহুত চিন্তা লাগি আছিলে, সেইকাৰণে মাক চাবৰ কাৰণে আহি গ'লোঁ। আৰু দেখিছোঁ মাক কথা পাতিব পাৰিলেগৈ। আৰু এনেকৈ যাওঁগৈ ঘৰলৈ। মোৰ লগত দদৌ আহিছিলে, দদৌ মই দুটাই যাওঁগৈ। আৰু মনটো যে এতিয়া শান্তি লাগি গ'ল। ৰাতিপুৱা একদম মানে কি লাগিছিলে, ভাত পানী খোৱাই নাই মই এতিয়ালৈকে। গাইজ ঘৰ আহি পাই গ'লোহি, এতিয়া বাজিছে 9টা। মানে অলপ লাহে লাহে আহিলোঁ, আৰু দেৰি হৈ গ'ল। মানে ৰাতিপুৱা যিটো মানে কি ক'ম আৰু ভাল লাগিলে, মাক লগ পালোঁ। আৰু ৰাতিপুৱা যিটো কণ্ডিশ্যনত আছিলে সেইটোতকৈ অলপ ভাল হ'ল। মানে যিটো কণ্ডিশ্যনত মানে মাক লৈ গৈছিলে, ভাবিছিলোঁ কি হ'ব, ভয় লাগি আছিলে। কিন্তু গৈ মাক লগ কৰি কথা পাতি আহিলোঁ, ভাল লাগিলে এতিয়া। আৰু যাতে ভালে গ'লে থাকিব লাগে আৰু। বাই বাই।